জগত পোহৰাই দিলা মাধৱ স্বৰূপে বন্তি জ্বলালা অজ্ঞান আন্ধাৰ দূৰ কৰিলা ৰাম ৰাম কৃষ্ণ কিনো শুদ্ধ ধৰ্ম প্ৰচাৰ কৰিলায়ে শংকৰ গুৰু কলিৰ লোকলৈ বুলি সমস্ত শাস্ত্ৰৰ তত্ত্বক উদ্ধাৰি দিলা মাজলৈ মেলি অ ৰাম ৰাম জীৱক তৰিবলৈ কিনো শুদ্ধ ধৰ্ম প্ৰচাৰ কৰিলায়ে শংকৰ গুৰু কলিৰ লোকলৈ বুলি সমস্ত শাস্ত্ৰৰ তত্ত্বক উদ্ধাৰি দিলা সমাজলৈ মেলি অ ৰাম ৰাম জীৱক তৰিবলৈ বুলি কৃষ্ণ সত্যাদিৰ লোকে কলিত জনম শংকৰ গুৰু বাঞ্ছা কৰে নিৰন্তৰ হৰি গুণ গায়া নিশ্চয় ফলিত হৈবে নাৰায়ণ পৰ অ ৰাম ৰাম হৈবে নাৰায়ণ পৰ কিনো শুদ্ধ ধৰ্ম প্ৰচাৰ কৰিলায়ে শংকৰ গুৰু কলিৰ লোকলৈ বুলি সমস্ত শাস্ত্ৰৰ তত্ত্বক উদ্ধাৰি দিলা সমাজলৈ মেলি অ ৰাম ৰাম জীৱক তৰিবলৈ বুলি হে ৰাম এই শংকৰ আমাৰ শিৰোমণি মাধৱ আমাৰ প্ৰাণ কোনো বন্ধু নাই আৰু নামৰে সমান কৃষ্ণ হে ৰাম কীৰ্তন দিলা দশম দিলা আৰু দিলা নাম একাতৰ কৰিছো প্ৰভু দিয়া দৰি ৰাম ৰাম কৃষ্ণ কীৰ্তন দশম ৰত্নাৱলী আৰু নাম ঘোষা
শংকৰদেৱ মাধৱদেৱ দুয়োজনাই লিখা হে ৰাম ৰাম কৃষ্ণ ৰত্নাৱলী আৰু নাম থকা শংকৰদেৱ মাধৱদেৱ দুয়োজনাই লিখা হে ৰাম উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ অৰ্থৰাত্ৰি ৰমাইলন্ত শ্ৰীমন্ত শংকৰ এই কীৰ্তন ৰত্নাৱলী আৰু নাম থকা শংকৰদেৱ মাধৱদেৱ দুয়োজনাই লিখা হে ৰাম চাৰি 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 হাতী মহাভক্ত বন চৈত্যৰত্ন সংগ কৰি ৰামৰ কীৰ্তন এই কীৰ্তন ৰত্নাৱলী আৰু নাম থকা শংকৰদেৱ মাধৱদেৱ দুয়োজনাই লিখা হে ৰাম শংকৰে ঘোষালে ফুল মাধৱে গাঁঠিলে এই ফুলৰ মালা আনি ভকতক পিন্ধালে কীৰ্তন ৰত্নাৱলী আৰু নাম থকা শংকৰদেৱ মাধৱদেৱ দুয়োজনাই লিখা শংকৰদেৱ মাধৱদেৱ দুয়োজনাই লিখা হে ৰাম এই সত্য ধৰি নামৰ ঢাকনি দিছিলে বিষ্ণুৱে শংকৰক লৈ কৃষ্ণ কলি ধৰি নামৰ ঢাকনি খুলিলে শংকৰ অৱতাৰ ৰাম ৰাম এই ৰাম নাম পাপৰ অগনি কৃষ্ণ নামৃত সঞ্জীৱনী লোৱা হে লোৱা নাম সৰ্বধৰ্মই অনুপাম লোৱা হে লোৱা নাম সৰ্বধৰ্মই অনুপাম এই নামে খণ্ডাব বিঘিনি এই নামে খণ্ডা